বন্দনাছ লাইফষ্টাইল চেনেলৰ আৰু এটা নিউ ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ মই এফালে যাবলৈ ওলাইছোঁ মাহীহঁতৰ ঘৰত। ফাৰ্ষ্টত যাম মাহীহঁতৰ ঘৰত। মাহী এজনীৰ বেমাৰ বহুত, তো মাহীক চাবলৈ যাম। তো গাইজ আপোনালোকে গম পায় যিসকলে মোৰ ব্লগ চাই, মা আহিছে দুদিনমান আগত। সৰু মাহীহঁতৰ ঘৰত গৈছে। সৰু মাহীহঁতৰ ঘৰৰ পৰা মাও যাব মাহীজনীক চাবলৈ। তো গাইজ মাহীহঁতৰ ঘৰৰ পৰা আকৌ যাম মামাহঁতৰ ঘৰত। তো গাইজ মই যাবলৈ ওলাই গ'লোঁ। যাবলৈ। তো গাইজ আপোনালোকে ব্লগটো চাই থাকক কণ্টিনিউ, তো স্কিপ নকৰিব গাইজ। চাওক যি বৰষুণত চোতালৰ অৱস্থা নাই, একদম বোকা বোকা হৈ গ'ল, পুৰা বোকা বোকা। এতিয়া অলপ ৰ'দ দিছে, দিনটো বৰষুণ। তো গাইজ চাই থাকক ব্লগটো কণ্টিনিউ। গাইজ মই ওলাই গ'লোঁ যাবলৈ। এতিয়া ধুনীয়া ৰ'দ দিছে। এয়া পকা ৰাস্তা আহি পাই গ'লোঁ। তিনিআলি চেণ্টাৰৰ পৰা গাড়ীত উঠিম। বেছি দূৰ নহয়, অলপ আগত গৈ গাড়ী ৰখি আছে যে, তাৰ পৰা গাড়ীত উঠিম। অলপ জুম কৰি দেখুৱালোঁ। তো ফাইনেলি মই তিনিআলি চেণ্টাৰ আহি পাই গ'লোঁ। তো গাইজ চাইছে আগত এটা ৰঙা গাড়ী ৰখি আছে, গাড়ীটো উঠি ল'ম। মেইন ৰোডৰ পৰা আহি এতিয়া মাহীহঁতৰ ঘৰত যোৱা গলিৰ ৰাস্তাত সোমালোঁ। তো মই এতিয়া খোজকাঢ়ি গৈ আছোঁ। মামা এজনে আহিব মোক ল'বলৈ। তাত গাড়ীৰ কাৰণে বহুত টাইম ৰখিব লাগে, গাড়ী নভৰিলে লৈ নাযায়। তো মাক লৈ মামা এজনে গৈছিলে মাহীহঁতৰ ঘৰত। মামাজনক মাতিছোঁ, মামাজনে আহিব কৈছে ল'বলৈ। মই খোজকাঢ়ি অলপ আগলৈ গৈ আছোঁ। খোজকাঢ়ি গৈ থাকোঁ তেতিয়ালৈকে নহ'লেকে। তো সেয়া চাওক মামা আহি পাই গ'ল স্কুটি লৈ। ৰাস্তা খোজকাঢ়ি আহিলোঁ। তো সেয়া গাইজ ফাইনেলি মাহীহঁতৰ ঘৰ আহি পাই গ'লোঁ। মা আৰু মনিকা সিহঁতে আগতে গুচি আহিছিলে। তো গাইজ সেয়া চাওক মা আৰু সেয়া এজনী মাহীৰ ছোৱালী ভণ্টি, সিহঁতে আগতে গুচি আহিছিলে এই মামাৰ লগত। মামায়ো লৈ আহিলেগৈ মোক। তো গাইজ এই ইটাখিনিৰ ওচৰত ৰখি থকা মানুহজনীয়ে মোৰ মাহী হয়। মাহীজনীৰো বেমাৰ হৈছিলে, তো মাহীজনীকে চাবলৈ আহিছিলোঁ। তো গাইজ সেয়া চাওক মাহীহঁতৰ ঘৰৰ পিছফালে মাহীহঁতৰ ঘৰ বনাইছে, পকা ঘৰ। এয়া তো গাইজ চাওক পিছফালে এটা পুখুৰী আছে। সেই পুখুৰীটোৰ পানী আগত চফা আছিলে বহুত। আমি সৰু কালত এই পুখুৰীটোত গাও ধুইছিলোঁ। সেয়া চাওক আমাৰ বাবু, মাহীৰ ছোৱালী, ডাঙৰ ছোৱালীৰ ল'ৰা হয়, বাৰ ল'ৰা। সেয়া আৰু এজন আহি আছে, এখানে এজন ডাঙৰ ল'ৰা। তো গাইজ জাষ্ট মামাহঁতৰ ঘৰত আহি পালোঁ। 8টা 8:30 বাজি গ'ল। মাক মাহীহঁতৰ ঘৰত থৈ মই আৰু মনিকা আহিছোঁ খোজকাঢ়ি দুজনীয়ে। তো সেয়া আমাৰ মৌচুমীয়ে পঢ়ি আছে। তো সেয়া চাওক মোৰ চব ভণ্টি হয় এইবিলাক। সেয়া চাওক আৰু এজনী পঢ়ি আছিলে। সেয়া
তো গাইছ মাহীহঁতৰ ঘৰৰ পৰা আহোঁতে বহুত ৰাতি হৈ গ'ল তো জাষ্ট আহি পালোঁ মামাহঁতৰ ঘৰত তো গাইছ আজিৰ ব্লগটো ইয়াতে দিছোঁ ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তো আজিৰ কাৰণে টাটা।